Welcome back to our YouTube channel. So মই নটা ভিলা আপোনালোকৰ স্বাগতম জনাইছোঁ আৰু আজি মই এতিয়া আপোনাৰ ক্লাছৰুমত আছোঁ আৰু মানে কি কথাটো হ'ল কি দীপলিনা যিটো মানে কি ষ্টেজ পাৰফৰ্মেঞ্চ হৈছে ghilamarat চ' এটা ভিডিঅ' অলৰেডি চালেই নহয় নেক্সট ভিডিঅ'টো মানে কি ইমানখিনি গান গালে চ' এটা ভিডিঅ' দিব নোৱাৰিলে গতিকে আন এটা ভিডিঅ' বনাই দিলোঁ চ' এইটো ভিডিঅ' মানে কি দি দিছোঁ মানে মজা চজা গান গাইছিলে চ' গানটো চাব এনজয় কৰক আৰু মানে কি লাইক কমেণ্ট যি পায় শ্বেয়াৰ কৰে চব কৰি দিব ন আৰু ছাবস্ক্ৰাইবটো প্লিজ কৰি ধন্যবাদ থ্যাংক ইউ ধন্যবাদ এবাৰ মই যেটো গীত গাব বিচাৰিছোঁ সেই গীতটি বহুত বিশেষ গীত আৰু মই ভাবোঁ যে ghilamaratলৈ আজি প্ৰথম আহিছোঁ আৰু সেইকাৰণে গীতটি গোৱা একেবাৰে বাঞ্ছনীয় বুলি ভাবিছোঁ এই গীতটোত আপোনালোকে নাচিব স্কোপটো নাপায় কিন্তু আপোনালোকে যে ভাল পায় সেয়া মোৰ বিশ্বাস হৈছে কাৰণ সেই গীতটিয়ে মোক এটা নতুন চিনাকি দিছিল বুলি মই বিশ্বাস কৰোঁ আৰু আজি যে আপোনালোকে মোক ইয়ালৈ আমন্ত্ৰণ কৰিছে মই ভাবোঁ যে গীতটিৰ যথেষ্ট অৰিহণা আছে মোক চিনাকি কৰোৱাত আপোনালোকৰ মাজলৈ গতিকে মই এবাৰ এটি প্ৰেমৰ গীত গাব বিচাৰিছোঁ আপোনালোকে শুনিব ইচ্ছুক নে বাৰু এটি প্ৰেমৰ গীত গাব বিচাৰিছোঁ আৰু গীতটি গোৱাৰ আগতে কেৱল এটা কথাই ক'ম আপোনালোকৰ হাতে হাতেতো তৰাবোৰ আছেই আজি আকাশৰ তৰাৰ কথা কৈ আছিলোঁ হাতে হাতেও আছে নহয় কি কথা কৈছোঁ বাৰু এইফালে অলপ অলপ বুজিছে বাৰু বঢ়িয়া স্মাৰ্ট এইফালেও বুজি পাইছে গতিকে তৰাবোৰ জিলিকি যাব লাগে আজি আকাশত আজি ঢেৰ তৰা আছে তলতো হওক পৃথিৱীতো হওক ঠিক আছে আমি আৰম্ভ কৰিছোঁ আপোনালোকৰ কাৰণে গাইছোঁ এটি বিশেষ গীত
ধন্যবাদ